everyone, good afternoon. আৰু আজি এতিয়া সময় প্ৰায় 2টা মানে বাজিব হ'ল আৰু এতিয়া ভাবিছে চাগে এজনী ক'ত যায় সদায় সদায় মই আজি আকৌ এফালে যাবলৈ ওলাইছোঁ আৰু আজি যাবলৈ ওলাইছোঁ ডিকমলৈ কি কাৰণে যাম তাত গৈ কমগৈ আৰু যাওঁহে পাওঁনে নাপাওঁ ঠিক নাই দেই যিটো কাৰণত ওলাইছোঁ মানে কেইজনমানক সুধি লৈছোঁ ক'ত আছে কি নাই মানুহৰ ঘৰলৈ নহয় বাৰু বেলেগ কামত গৈ লওঁ আৰু গৈ পেলাই গম পাব এনেও গৈ যদি পাওঁগৈ বস্তুটো এনেও দেখুৱামেই তেতিয়া আপোনালোকক এতিয়া গৈ থাকোঁ ব'লক কাৰণ মোৰ চৰ্দি হৈ আছে অলপ জ্বৰ হৈছিলে ভাল পালোঁ সেইকাৰণে আজি ওলাইছোঁ আৰু একদম পূৰা পেকিঙত ওলাইছোঁ আজি সেইকাৰণে গৈ থাকোঁ ব'লক আৰু নহ'লে গধূলি বেছি হৈ আহিলে ঠাণ্ডা লাগিবগৈ আৰু আজি ৰাতিকৈ বিয়া এখনো আছে আহি এখেতৰ লগৰজনৰ বিয়া খাবলৈ যাব লাগিব সেইটো কাৰণে সোনকালে গৈ আহোঁগৈ আৰু আজি নহয় মামাও আহিছিলে আমাৰ ঘৰলৈ মামা হেৰি এইটো কাৰণে আহিছিলে যে মামাৰ ছোৱালীজনী ইয়াত আজি ডিব্ৰুগড় চল্টবুকত নহয় ইণ্টাৰভিউ এটা আছে নাৰ্ছৰ ইণ্টাৰভিউ দিবলৈ আহিছিলে সেইটো কাৰণে আহিছিলে মামা ভাত পানী খাই গ'ল মই এইবোৰ ভিডিঅ' কৰিবলৈ নহ'লেই খৰখেদাকৈ বনালোঁ আৰু এতিয়া আমিও খাই বৈ যাবলৈ ওলাইছোঁ এনেকৈ গৈ থাকোঁ আহি পেলাই লগ পাই আছোঁ দেই ব'লক That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why. আৰু আমি এয়া পালোহি পাই আমি বেটৰ চফা সুধিবলৈ আহিছিলোঁ বেটৰ দোকানলৈ চব ইমান ধুনীয়াকৈ বহুত ধুনীয়াকৈ বনাই থোৱা আছে আমি সেই আপেল চেটটো যিহেতু ফুল চেটটো সেইটো ল'ম বুলি ভাবিছোঁ আৰু এখেতে দৰ দাম কৰি আছে কিন্তু আজি নানো এমাহৰ পাছতহে দিব আৰু এখেতে বুজাই আছে কি কালাৰ কৰিব দিব কি নাই বৰ ধুনীয়াকৈ বনাই থৈছে এখেতে আপোনালোকে আহে যদি আহিব পাৰিব এইখন দোকানলৈ হাই এভৰিৱান আমি আহি পালোহি তাৰপৰা আমি কমেও 5টা বজাৰ আগতে পালোহি বাৰু 4:30মানতে পালোহি তাৰপৰা আহি আৰু আহি পেলাই এতিয়া কাপোৰ কানি খোলাই নাই ব্লেংকেটৰ তলত সোমাই আছোঁ কাৰণ ঠাণ্ডা লাগি আহিলে আৰু এনেও চৰ্দি লাগি আছে যে সেয়াই আৰু আজি আমি বেটৰ চফা চাবলৈ গৈছিলোঁ তাত আমাৰ ডিব্ৰুগড়তো চাইছিলোঁগৈ কিন্তু যে ডিব্ৰুগড়ত বহুত দাম হয় ইয়াত মানে মানুহ গোটাই গিলি দিব ইমানেই দাম মানে ডিব্ৰুগড়ত কি ক'ম মানে আমিতো অৰিজিনেলি এনেও যোৰহাটৰ হয় ন যোৰহাটত ইমান বস্তুৰ দাম নহয় আমি মানে যোৰহাটত লনাত ইয়াত দুগুণ দাম বেছি কি কাৰণে ইমান দাম বেছি নাজানো ডিব্ৰুগড়ত কাপোৰ কানিয়ে হওক বা খোৱা বস্তুৱে হওক বা যিকোনো বস্তুৱে হওক ডিব্ৰুগড়ত দামটো বহুত বেছি হয় কিন্তু ওচৰতেতো ডিকমখন আছে ডিকমলৈ গ'লোঁ যিটো চফা দাম ইয়াত 42,000 বা 43,000 কৈছে সেইটো চফা তাত 26,000তে এতিয়া দিছে আমাক আমি এতিয়া যিটো চফা আনিলোঁ বেটৰ হয় গোল চফাটো মই ভিডিঅ'টোত দেখাইছোঁ আপোনালোকক বেটৰ চফাটো গোল চফাটো সেইটো 26,000তে দিছে আৰু কুচনে সৈতে দিছে দেই আমি কুচনকেইটাও একেবাৰে দি দিলোঁ অৰ্ডাৰ তাতে আমাক কুচনকেইটাও বনাই দিব কাৰণ একেলগে মানে জোখত আনিলে বস্তু ভাল আৰু আকৌ আনি পেলাই আকৌ কুচন তাৰ জোখত বনাব দিম সেইটো কাৰণে একেবাৰে দি দিলোঁ তেখেতে বনাই দিব কুচনটো আৰু আৰু ডিব্ৰুগড়তো আমি সুধিছিলোঁগৈ পিংকি ফাৰ্নিচাৰ ৰাতিকিখনত তাত 43,000 লাগে বুলি ক'লে আৰু এখনততো 42,000 লাগে বুলি ক'লে সেয়ে মানে একে আৰু 42 43 তেনেকৈ লাগে বুলি ক'লে ইমান দাম নহয় আৰু আমি আজিতো ডিকমলৈ নোযোৱা আগত আমি আৰু এদিন বেলেগ এখন দোকানত আৰু এটা চোফা অৰ্ডাৰ দি থোৱা আছে তাতো এডভান্স কৰি থোৱা আছে কিন্তু এতিয়া সেইটো এডভান্সটো কেঞ্চেল কৰিবগৈ লাগিব কাৰণ সেইটো চফা আমি 18,000ত মানে হেৰি কৰিছিলোঁ ল'ম বুলি পাতিছিলোঁ 18,000ত কিন্তু সেইটো চফা একে ছেম টু ছেম ডিজাইন ডিকমত সেইটো 10,000তে দিছে ভাবি চাওক তেতিয়াহ'লে কিমান দাম ইয়াত মানে এগুণৰ এগুণ লগাই থৈ দিয়ে সেয়াই আপোনালোকে যদি কিবা এনেকুৱা বেটৰ বস্তু কিনিব বিচাৰে নহয় মৰাণ যাব নহয় ডিকমলৈ যাব নহয় তিনিচুকীয়া যাব ডিব্ৰুগড়ৰ বস্তু নল'ব বিৰাট দাম ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত মানুহ মানে কি ইমান দাম বস্তু একদম ভাবিব নোৱাৰা দাম একদম হাতী সমান দাম কৈ দিয়ে আৰু সেয়াই
তাত আজি সেইটো অৰ্ডাৰ দি থৈ আহিলোগৈ কিন্তু এতিয়া দিব নোৱাৰে তেখেতে বেলেগৰ কাম কৰি আছে বহুতৰ অৰ্ডাৰ আছে জানুৱাৰী 10 তাৰিখ মানেহে দিম বুলি কৈছে মই কৈছোঁ জানুৱাৰী 5 তাৰিখ মানে দিব তথাপিও তেখেতে চেষ্টা কৰিম বুলি কৈছে যদিহে বনাই হৈ যায় তেতিয়া আমাক ফোন কৰিম বুলি কৈছে তেখেতে আৰু সেয়া আজি তালৈ গ'লো আৰু এতিয়া বিয়া এখন খাবলৈ যাব লাগিব মোৰ ওলোৱাই নেখেতে মোক ওলাবলৈ কৈ আছে মোৰ কাপোৰে প্ৰেছ কৰা নাই বিয়া এখন খাবলৈ যাম এতিয়া এখেতৰ লগৰ এজনৰ ইয়াতে ওচৰতে বাৰু বেছি দূৰ নহয় আৰু বিয়াখনলৈ মই আজি মেইন ছেটযোৰ পিন্ধি যাম এইযোৰ পিন্ধি যাম আজি ট্ৰাইপডডাল মই নাই লোৱা দেই হাত সেইকাৰণে এখন হাতে ধুই আছোঁ যে সেইকাৰণে এখন হাতে কাপোৰখন দেখুৱাইছোঁ কাপোৰযোৰ দেখুৱাইছোঁ এই কাপোৰযোৰ পিন্ধি যাম আজি মেইন ছেটযোৰ কেনেকুৱা লাগিছে এইযোৰ এনেকুৱা হয় এইযোৰ মোৰ বিয়াত দিছিলে এখেতে দহি বটাই নাই কাৰণ মেইন ছেটযোৰ দহি বাটিব নাপায় বুলি কয় যে সেইকাৰণে দহি বটাই নাই আৰু এতিয়া এবছৰ হৈ গ'ল বাৰু এতিয়া দহি বাটিব পাৰি কিন্তু মই এলেহি মহা ইয়ালৈ অহাৰ পৰা মই মহা এলেহি হ'লোঁ আগতে মই ঘৰত থাকোঁতে সেই যেতিয়া কাম কৰিছিলোঁ মানে কি হাতৰ কাম কিবাকিবি অলপ কৰিছিলোঁ গাৰু চাৰু বনোৱা কিবাকিবি এনেকুৱা সজাই থোৱা গাৰু তেনেকুৱাবিলাক কাম কৰিছিলোঁ বা কিবাকিবি হ'লেও কৰি থাকোঁ কিন্তু ইয়ালৈ অহাৰ পৰা যে এটাৰ মতে থাকি একোৱে কৰিব মোবাইলটো বাহিৰে মই একোৱে কৰিবলৈ মন নাযায় এতিয়া অকল মোবাইলটোকে পিটিকি থাকোঁ সেইকাৰণে চকুকেইটাও গৈছে মূৰৰ বিষ হৈছে আৰু এইযোৰ পিন্ধি যাম সেইকাৰণে এতিয়া সেয়াই ইয়ালৈ অহাৰ পৰা এলেহুৱা হ'লোঁ এইযোৰ গুঠিব লাগিব নহ'লে সূতাবোৰ গোটেই ওলাই গৈছে তেনেহ'লে ওলাই লওঁ ওলাই পিনি আপোনালোকক আকৌ লগ পাম মই বিয়া খাবলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ওলাই আছোঁ কেনেকুৱা লাগিছে মোক জনাব আজি মেইন ছেট পিন্ধি ল'লোঁ আৰু জেকেটটো দেখিছে এটা হাতত সুমুৱাই থৈছোঁ পিন্ধা নাই কাৰণ গৰম উঠিছে মোৰ একদম কাপোৰযোৰ পিন্ধি খুব গৰম উঠি গৈছেগৈ কেনেকুৱা লাগিছে আৰু যাওঁ আৰু এতিয়া খাই থৈ আহোঁগৈ সোনকালে কাপোৰযোৰ এযোৰ হয় ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া খাবগৈ লাগে গৈ পেলাই খাই আহোঁগৈ বিয়াখন খাই আহি কাইলৈ লগ পাইছোঁ আজি হয়তো ব্লগ নবনাম মই ভাগৰ লাগিছে উঠনিও যিহেতু ঘূৰি ফুৰা হ'ল আৰু সেইটো কাৰণে এতিয়া আজি ব্লগ নবনাওঁ কাইলৈ ব্লগ আকৌ বনাম কাইলৈ লগ পাই আছোঁ বাই বাই এইফালে এইজন চাওক কি কৰি আছে একদম মানে নিজকে আৰু সেয়া আমি বিয়াঘৰ পালোহি বিয়াঘৰ পাই আহি পেলাই মই এনেই সৰুকৈ লৈ থৈ দিলোঁ ওচৰতে আছিলে বাৰু বিয়াখন দূৰত নহয় একেবাৰে ওচৰতে আছিলে বিয়াখনলৈ গ'লোঁ যিহেতু সেইটো কাৰণে এভৰিৱান আজি নেক্সট ডে হয় আৰু কালি ৰাতি বিয়াঘৰৰ পৰা আহি ব্লগ নবনালোঁ সেইফালে শুই থাকিলোঁ আৰু আজি ৰাতিপুৱা অসুবিধা অকণমান দেৰি হ'ল কাৰণ আজি সিহঁতৰ অফিচ বন্ধ আছিলে যে সেইটো কাৰণে আৰু এতিয়া ভাত পানী খাই আজৰি হৈ মই এনেই বাহিৰতে অকণমান বহি আছোঁ দৰ্জাৰ মুখত মানে দুৱাৰ মুখত এনেই বহি আছোঁ আৰু আমনি লাগিছে কিনো কৰিম বৰ কিবা আমনি লাগিছে দিনকেইটা এখেতক মাতিলোঁ কথা পাতিবলৈ বহিবলৈ বাহিৰতে এনেকৈ বাহিৰ ৰ'দত বহি পেলাই অকণমান ভাল লাগে কথা পাতি নাই এখেত গৈ পেলাই শুই থাকিলে মানে মোবাইল টিপি শুই আছে আৰু সেয়াই আৰু এতিয়া একো কাম বন নাই এনেকৈ বহি আছোঁ সেইকাৰণে আৰু আজি ৰাতিকৈ স্পেচিয়েল অলপ বনাম স্পেচিয়েলনো কি মোৰ চৰ্দি হৈছে কাৰণে খুব জ্বলা দি পেলাই বা জালুক চালুক দি কিবা এটা খাবলৈ মন গৈছে মাংস অকণমান আজি শুকান ৰুটিৰ লগত বনাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেলটো তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আজিলৈ আহিছোঁ তেন্তে বাই বাই Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please.